কি কৈছ কি হ'ল এই তাত কি কৈছ হা মানে তাত কি কৈছ হা অ' দাদা ভালকৈ সুধিব নোৱাৰে কি ভালকে সুধিব লাগে তোক কি ভালকে সুধিব লাগে আপুনি দেখোন মোক কথা ক'বলৈ চান্সেই দিয়া নাই মই চাগে তোৰ মুখত ধৰি আছো কথা ক'বলৈকে চান্স পোৱা নাই অ' দাদা মই মোৰ কাম কৰি আছোঁ কি কাম কৰিছ তই মই পেইণ্টাৰ ইয়াত লিখিব লাগে কিন্তু তাত লিখা মানা আছে জানো দাদা কি জানো তই কি জানো ইয়াত যে লিখা মানা ঐ জানো যদি কিয় আহিছ মই সেইটোকে লিখিব আহিছোঁ ঐ লিখা মানা আছে বুলি জানিও তই কিয় লিখিব আহিছ নহ'লে মানুহে কেনেকৈ গম পাব ইয়াত যে লিখা মানা আৰে সেই বুলি তই তাত লিখি দিবিনে অঁ লিখিব লাগিবতো মোক অৰ্ডাৰ দিছে ঐ তই তাত লিখিব নোৱাৰিবি কিয় কাৰণ তই তাত লিখিলে বেলেগেও তাত লিখিব তই এটা কাম কৰ তই সেইখন ৱালতে লেখ গৈ যা মই আকৌ তাত কিয় লিখিম কাৰণ তাত লিখা মানা নাই কিন্তু তাত লিখিলে নহ'ব নহয় কিয় নহ'ব ইয়াত যদি কোনোবাই পোষ্টাৰ মাৰি দিয়ে লিখি দিয়ে আৰে তই ইয়াত লিখি দে যে সেইখন ৱালত লিখা মানা আছে পুৰাম হে প্ৰভু আপুনি যাওকচোন ইয়াৰ পৰা মোক কাম কৰিবলৈ দিয়কচোন চাবি কিন্তু ইয়াত একদম নিলিখিবি ইয়াত লিখা মানা আছে আপুনিয়ে কওকচোন মই কৰিম কি এটা কাম কৰ অকল মানা আছে বুলি লিখি দে কি মানা আছে চব মানা আছে বুলি লিখি দে মই যাওঁ মোৰ দেৰি হৈছে ঐ চাবি আকৌ লেতেৰা নকৰিবি পুৰাম কি জ্বালা এই ৰাতিপুৱাই মোৰ মূৰটো খাবলৈ আহিলে কোনে ফোন কৰিলে ছাৰ হেল্ল' ছাৰ ঐ তোৰ কাম হ'লনে নাই ছাৰ কি চাৰকে আছ তোৰ কাম কৰিবলৈ ইমান দেৰি লাগে ছাৰ ইয়াত কি লিখিবলৈ দিছিলে এতিয়া তোক মানে কাম কৰিব নালাগে গুচি আহ I see this place like a game bomb. হেল্ল' ছাৰ হেল্ল' চাকৰি আৰু গ'ল যেনহে পাইছোঁ আৰু